নমস্কাৰ বন্ধুসকল, মোৰ এই এনকেটাক আছাম ইউটিউব চেনেলটিলৈ লগতে নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিবলৈ ওলাইছোঁ অৰুণোদয় আঁচনিৰ বিষয়ে। যিসকল লোকৰ নেকি অৰুণোদয় আঁচনিত নামটো অন্তৰ্ভুক্ত হৈ আছিল, তেওঁলোকেনো কেনেকৈ নিজৰ নামটো নিজৰ মোবাইলৰ সহায়তে চেক কৰি চাব পাৰিব, তাৰ বিষয়ে আজি আপোনালোকক মই দেখুৱাই দিম। আৰু কিছুদিন আগতে চৰকাৰৰ ফালৰ পৰা এটা জাননী আহিছিল যে কিছুমান লোকৰ নাম কৰ্তন কৰা হ'ব অৰুণোদয় আঁচনিৰ পৰা। গতিকে কোনসকল লোকৰনো অৰুণোদয় আঁচনিৰ পৰা নামটো কৰ্তন কৰা হৈছে আৰু কোনসকল লোকৰ নামটো অন্তৰ্ভুক্ত হৈ আছে এতিয়া বৰ্তমান, তো আপোনালোকে কেনেকৈ চেক কৰি চাব, তাৰ কাৰণে মই আপোনালোকক আজি দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, ভালদৰে চাব, একদম শেষলৈ চাই থাকিব ভিডিঅ'টো। তাৰ বাবে আমি যাব লাগিব মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ। মোৰ মোবাইলত যিহেতু মোৰ ক্ৰম ব্ৰাউজাৰ আছে, মই ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ। তাৰপিছত আপোনালোকে গুগলত যাব। গুগলত গৈ পেলাই আপোনালোকে ইয়াতে লিখি দিব অৰুণোদয় বুলি। ইয়াতে যিটো প্ৰথম লিংক আহিছে একেবাৰে ওপৰত ৱেবছাইটটো, তাত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত ইণ্টাৰফেচটো এনেকৈ দেখিব আপোনালোকে। ইয়াত ভিউ ষ্টেটাছ, ৰেইজ এ কমপ্লেইন, ছাবমিট গ্ৰিভেন্স এনেকৈ আহিছে। ইয়াত প্ৰথমটোত ভিউ ষ্টেটাছত ক্লিক কৰিলে এনেকৈ আহি যায় নামবোৰ, কিন্তু ইয়াতে নামবোৰ এনেকৈ চোৱাটো ইমান সম্ভৱ নহয়। কিন্তু মোবাইল নাম্বাৰৰ সহায়ত যদি চাই আপুনি আপোনাৰ নামটো অতি সোনকালে পাই যাব। মোবাইল নাম্বাৰৰ সহায়ত চাবলৈ হ'লে ইয়াত তললৈ আহিব লাগিব, ভলেণ্টাৰী OPT আউট বাই বেনিফিচাৰী। ইয়াত মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব দিছে। ইয়াত মোবাইল নাম্বাৰটো এণ্টাৰ কৰিছোঁ মোৰে বাৰু, কিন্তু মোৰ ঘৰত যিহেতু মোৰ কোনো অৰুণোদয় আঁচনি নাই, মোৰ নাম্বাৰত কোনো ডিটেইলছ নেদেখুৱাব ইয়াত। তথাপিও আপোনালোকে এনেকৈ দেখুৱাইছোঁ মই এবাৰ। এনেকৈ চাৰ্চ মোবাইল নাম্বাৰ মাৰি দিব অপশ্যনটোত। এনেকৈ মোৰ যিহেতু নাই, মোৰ নাম্বাৰটোত ইয়াত দেখুওৱা নাই। তাৰপিছত মই এটা নাম্বাৰ ইয়াত মই এণ্টাৰ কৰিম, যিটো নাম্বাৰত অৰুণোদয় আঁচনি আছে। এইটো নাম্বাৰ মই এণ্টাৰ কৰি আছোঁ। এইটো নাম্বাৰত অৰুণোদয় আঁচনি আছে এজন লোকৰ, মই সেইটো দেখুৱাই দি আছোঁ আপোনালোকক। ইয়াতে ধুনীয়াকৈ ওলাই গৈছে। যিসকল লোকৰ নেকি মোবাইল নাম্বাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে, তেওঁলোকৰ মোবাইল নাম্বাৰ ইয়াত মাৰিলে নামটো এনেকৈ ধুনীয়াকৈ ওলাই যাব। আৰু যিসকলৰ নাথাকে তেওঁলোকৰ নামটো ইয়াত নাহিব। এনেকৈ আপোনালোকে চেক কৰি চাব পাৰিব। ইয়াতে সকলোখিনি দিয়া আছে, বেনিফিচাৰী নাম্বাৰ, নেইম। একাউণ্ট নাম্বাৰটো ইয়াত নেদেখুৱায়, ছিকিউৰিটি ৰিজনৰ কাৰণে গভৰ্ণমেণ্টে বন্ধ কৰি দিছে। এইটো একাউণ্ট নাম্বাৰটো নেদেখুৱায় তেনেকৈ। তো এইখিনি আছিল আজিৰ ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, বেল আইকনটো দবাই ৰাখিব। আৰু এই ইউটিউব চেনেলটো মই নতুনকৈ খুলিছোঁ মাত্ৰ, কিছুমান ভুল ভ্ৰান্তি হ'ব পাৰে, তাৰ বাবে ক্ষমা কৰি দিব। ধন্যবাদ।